পোনপ্ৰথমে নলবাৰী মহাবিদ্যালয় সমূহ নৱাগত কনিষ্ঠসকলে মোৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। মই এটা কৌতুক প্ৰদৰ্শন কৰিম। আমাৰ মঞ্চত পৱন পুত্ৰ হনুমান পৰকা বুলি জানো সকলোৱে। নমস্কাৰ। কি দাদা আজিকালি কি ক'ব ছাৰ, কিমান যাম, কিহৰ জামাই দিনে পৰে। কিহৰ জামাই দিনে পৰে, আজি দেখোন মেচাজ নগৰ যাম হ'ব লাগে কি আছে। কি ক'ব ছাৰ, বগা কলাৰ হাৰিদা ছাগৰ পৰা যি আন্দোলন চলিছে, কিহৰ আন্দোলন নাই ছাৰ। ছাগলে প্ৰতিবাদ কৰিছে, গৰু যদি নেজদাৰ দীঘল হয়, ছাগল নেজদাৰ কিয় খাটা, গৰু যদি মই মাটি খাদ্য পাৰে আমি কিয় খাদ্য নোৱাৰো, প্ৰতিবাদ কৰিছে। তে যিয়ে নহওক, তোৰ পৰীক্ষা মেট্ৰিক পৰীক্ষা তোৰ কেনেকুৱা চলিছে প্ৰিপাৰেশ্যন? মই একদম ফাৰ্ষ্ট ক্লাছ প্ৰিপাৰেশ্যন ছাৰ। কেনেকুৱা ছাৰ? মই লং পেণ্ট চাৰ্ট ইস্ত্ৰি কৰি থৈছোঁ ন, কলেজ তাত মই ধুই কিনে ইস্ত্ৰি কৰি থৈ দিছোঁ। কলম কিনিছোঁ কলেজ চকল এখন দোকানত, চব ৰেডি। দে পঢ়া পাতি ছাৰ চব পঢ়া নাই, তথাপি কেইটামান কুৱেশ্যন মই এনচাৰ দিম। দে কচোন তই, চেনিকল ক'ত পোৱা যায়? চেনিকল ছাৰ আমাৰ অৰিন্দম যে আছে ভিপি, তাহাঁতৰ বাৰীৰ পিছত পোৱা যায়। অৰিন্দম বাৰীৰ পিছত পাই না ছাৰ। আমাৰ মা কচম নিজে চাই আহিছোঁ, পুখুৰী বাৰত 4ডালমান কলগছ আছে, পাইছা ঠগো পাইছি। দে হবা পাৰে। তে তই কচোন চাহপাত ক'ত পোৱা যায়? ছাৰ চাহপাত পোৱা যায় ভূপালী সিহঁতৰ পাকঘৰত টেমাত। ভূপালী দুনিয়াই তাৰ নলবাৰী কলেজত যেন কালচাৰেল ছেক্ৰেটাৰী, তাহাঁতৰ পাকঘৰত টেমা, ডাঙৰ টেমা বগা টেমা তাতে পায়, হয় নেকি? দে কচোন তই, ৰাৱণৰ যে মাথা 10টা, তাৰ কি সুবিধা হৈছে আৰু কি অসুবিধা হৈছে? ছাৰ ৰাৱণৰ যে 10টা মাথা, ফাংচনত সমবেত সংগীত গাবা সি আকলাই বাঢ়ে লগ নালগে। আৰু ছাৰ অসুবিধা কি হৈছে জানে না ছাৰ? সি ৰাতিপুৱা ঘুমটিবা উঠি মুখত ব্ৰাছ কৰোঁতে 8 ঘণ্টা সময় লাগে, সি টাইম মিলাব নোৱাৰে। দে কচোন, মই শুনা পাইছোঁ ৰাৱণে বোলে সীতাক হৰণ কৰিছিল, সি পূৰণ কিয় নকৰিলা? সি ছাৰ যোগ বিয়োগ পূৰণত কাঁচা সেনেকৈ হৰণে কৰি আনিলা। দেচোন দে, আকলাইতো অকল প্ৰশ্নই নাহে, কবিতাও লাগব ছাৰ। কবিতা জানো ছাৰ। কিমান জানা তই? মই বহুত জানো ছাৰ। দে কবিতা মাতচোন। নমস্কাৰ, মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হৈছে, পিছত কম কবিতাটো। দে কবিতা আবৃত্তি কৰচোন তই। তিনি বৰণীয়া ছোৱালীবিলাক তিনিটা ৰঙেৰে ভৰা, ওপৰত টি-চাৰ্ট মাজত লং পেণ্ট তলত পাঞ্চুৰ জোতা, লং পেণ্টৰ মাজত ডাঙৰ ব্লক চিত্ৰ জিলিকি ৰয়, তথাপি আমাৰ